হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং। মই আজি গৈ আছোঁ বৰদোৱা, গুৱাহাটী। আৰু এয়া আমাৰ গাড়ীখন তো ট্ৰেন্সপৰ্ট SBR ট্ৰেন্সপৰ্ট। এনেকৈ মানুহ গৈছে আমাৰ লগত। আৰু আমি তেল ডিপুত মানে ৰখোৱা আছে এতিয়া, তেল ভৰাব গাড়ীত। বাছত তেল ভৰাই পেলাই অলপ দেৰি ৰৈছোঁ আৰু তাৰপৰা আমি গৈ আছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। তো আমি এতিয়া কাজিৰঙাত পাইছোঁহি দেই। কাজিৰঙা একদম পূৰা এনিমেল য'ত মানে যায়, এতিয়া শ্ল' কৰি গৈছে গাড়ী। তো ইয়াত বেছি স্পীড যাব নোৱাৰে, 40 মানে স্পীড যাব পাৰে আৰু কিবা এনিমেলৰ এয়া দেখিছে গাইজ। তেল চেল ভৰাই আহিলোঁ। তো ইয়াৰ আৰু মানে ইয়াত কিমান স্পীড যায় এইটো দেখা দিয়ে। আমাৰ গাড়ীখন দেখিছে ইয়াত 35 স্পীডত গৈ আছে। তো এইটো গ্ৰীণ লাইট আছে ইয়াত। তাৰপৰা এইখন কাজিৰঙা নেশ্যনেল পাৰ্ক হয় এনিমেলৰ। তো আৰু সেয়া চাওকচোন, আমাৰ কাজিৰঙাখন ইমান যে সৌন্দৰ্য, গছ গছনিৰ চাৰিওফালে মাজেদি। আৰু আমি এতিয়া বুঢ়ীমাই গোঁসাই মন্দিৰ ভাগৰ ওচৰত পাইছোঁহি। এয়া এনেকৈ দেখিছে, আগত আছে বুঢ়ীমাই যিভাগ মানে মন্দিৰ হয়। আৰু ইয়াত বহুত ভক্ত আহে। আৰু এভাগ ডাঙৰ শিল আছে। এটা ভিডিঅ'ত দেখিছিলে, মই নগাঁৱলৈ যেতিয়া আহিছিলোঁ দেখাইছিলোঁ। তো সেইভাগে হ'ল শিল হয়, মানে সেৱা চেৱা কৰি পেলাই ধূপ পানী ইয়াত দি দিলেহি। মানে এই মানে শিলভাগৰ বুঢ়ীমাই গোঁসাই মন্দিৰ ভাগ যদি পাৰ হৈ যদি ডাইৰেক্ট গুচি যাওঁ মান্য কৰি, তো আমাৰে বেয়া হয়। তো সেইটো কাৰণে তাত সেৱা চেৱা কৰি যাব লাগে। বহুত মানে আগৰ কিবা কিবি হৈছিলে তো ইয়াত, সেইটো কাৰণে তো চবেই মানে ইয়াত আহিলে সেৱা চেৱা কৰি যায়। এনেকৈ যাত্ৰা আমাৰ অকোৱা পকোৱা ৰাস্তা দি বুঢ়া পাহাৰ উঠিলোহি আমি। তো কাজিৰঙা বাই বাই। এইটো এতিয়া জখলা বনাব পাওঁ আমি লগৰ গোটেইকেইটাই চাহ খাবলৈ খাই যাবলৈ। ৰাতিপুৱা যিহেতু একো খোৱা নাই, 4টাতে উঠি আহিছোঁ আমি। লগৰকেইটা চাহ খাই আছে পুৰা দেই। এইটো অংকুৰ আছে, ই খুব ব্লগ বনাই দেই, ইনষ্টাত ভিডিঅ' দিয়ে। তাৰপৰা ৰাজীৱ, তাৰপৰা দিব্যজ্যোতি, আৰু আমি পুৰা চাহ তাহ খাই আছোঁ। আমি ফাৰ্ষ্ট মৃত্যুঞ্জয় মন্দিৰ সোমাই যাওঁ প্ৰৱেশ কৰি, তাৰপিছতে বৰক আমি মৃত্যুঞ্জয় মন্দিৰ পাইছোঁহি। গাইজ ফিৰছে মৃত্যুঞ্জয় মন্দিৰ আগে দুবাৰা আকৌ আহিছোঁ। তো লগৰকেইটা আহিছে আমাৰ, ধূপ আৰু চাকি এনেকৈ লোৱা হৈছে। তো ইণ্টৰটো চাই থাকক পুৰা। মহাদেৱ, ইয়াতে আমি এতিয়া চাকি জ্বলাম। চাকি জ্বলা ঠাইটো আছিলে সেই তাত আমি জ্বলাওঁতেনে ইবাহঁতেনে। তো এবাৰ ইয়াত হৈ গ'ল। তো ইয়াত আহিছে একদম চাকি তাকি লৈ ধূপ চুপ উলিয়াইছে পুৰা। চলাই দিম আৰু তাৰপৰা এইফালে চাকি জ্বলাব এতিয়া চবেই। তো তাৰ ৰিকুৱেষ্ট কৰি চাকি গছ জ্বলালোঁ আৰু ধূপ হৈ গ'ল, জ্বলাই কৰি হৈ গ'ল বাৰু। তাৰপৰা এতিয়া আমি মন্দিৰটো ওপৰলৈ যাম, ভিতৰলৈ যাম। ভিতৰৰ পৰিৱেশ তো গাইছ, ইয়াৰ ভিতৰত পূৰা আৰাধনা চলি আছে, দেখিছে। আমি প্ৰথমেৰে এই মৃত্যুঞ্জয় মন্দিৰ ভাগত সোমাই লৈছোঁ, নহ'লে পিছত আমাৰ দেৰিয়ে হ'ব। আৰু আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ সোমাই কৰি একদম ভোক চোক লাগিছে। ৰাতিপুৱাতে একো খোৱা নাই, চাহ খোৱা নাই। দোকানত মানে হোটেলত চাহকণ খালোঁ। তাৰপৰা এতিয়া আমি মানে এহেঁতি মানে পুৰি চব্জি খাই আছে, সি খাই আছে অংকুৰে। তো 2 প্লেট আহিছে বাৰু, আৰু আহিবলৈ বাকী আছে। তো আমি এতিয়া চবেই পুৰি চব্জি খাম। তো গাইছ তাৰপিছত আমি বৰদোৱালৈ যাম। তো গাইছ বৰদোৱালৈ আৰু 10 কিলোমিটাৰ আছে দেই। আমি মানে মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই গৈ আহিলোঁ আৰু এতিয়া বৰদোৱাত প্ৰৱেশ কৰিম পৰা গৈ আছোঁ। বহুত ধুনীয়া ভিউ এটা চব গাইছ। তো আমাৰ ভিতৰৰ মানুহখিনি চব এনজয় কৰে। আৰু চাওকচোন ইমান সেউজীয়া যেন পৰিৱেশ আমাৰ সেইফালে। এতিয়া চাগে এতিয়া মাটি ৰোৱা নাই, আৰু এইফালে মাটি ৰুই আৰু ধান কাটিবই হ'ব। বড়ো খেতি চব কি ধুনীয়া লাগিছে। আৰু আমি চাওঁতে বৰদোৱাই পাইছোঁহি, আৰু বেছি টাইম নাই আৰু। চাই থাকক ভিডিঅ'টো আগলৈ। থানৰ একদম পূৰা প্ৰৱেশ কৰিছোঁ গেটখন গৈ আছোঁ আৰু চাই থাকক গাইছ। গাইছ দেখিছে গাড়ী পূৰা ভিৰ লাগি আছে এতিয়ালৈকে।
মানুহ ভক্তপ্ৰাণ ৰাইজ পূৰা আহি আছে ইয়াত থানলৈ আৰু লাহে লাহে যাব লাগিব গাড়ী পৰা ভিৰ দেখিছে ইয়াত আছে তাৰপৰা যিহেতু গাড়ী লাইন ভিৰ হৈ গ'ল আৰু ইখনৰ পিছত সিখন সেইটো কাৰণে অলপমান ৰ'ব লাগিব আৰু এইফালে দেখিছে চাৰে পূৰা গাড়ী বহুত দেৰি অন্তমত শ্ৰীমন্ত শংকৰদেৱ তো আৱিৰ্ভাৱ ক্ষেত্ৰ বহুত সংখ্যক মানুহ হৈছে আজি আৰু কাইলৈ যিহেতু দেওবাৰ ইয়াতকৈ বহুত হ'ব কাইলৈ পূৰা লাইন পাতিছে দেখিছে এনেকৈ লাইন পাতিবলগীয়া হৈছে তো এতিয়া 1 বাজিছে পূৰা 1 বজাতো মানে এনেকুৱা মানুহৰ ভিৰ সমাগম আৰু হ'বই ন এটা বহুত ধুনীয়া পৰিৱেশ পূৰা গেট চেট পূৰা মাৰি থোৱা আছে দেখিছে যাবলৈ নিদিয়ে লাইন পাতিব লাগিব তো তেতিয়াহে যাব পাৰিব তো ইয়াত মানে কি হয় বেগ বা মোনা কিছুমান বস্তু ইয়াত মানে সোমাব নিদিয়ে অকল খালী মানুহ সোমাব লাগিব আৰু বিনা চুৰীয়া তেনেকৈ মানে গাইছে ইয়াত বিনা ধুতি বিনা চুৰীয়া প্ৰৱেশ কৰিবলৈ নিদিয়ে ভিতৰত আৰু এয়া দেখিছে গেটখন বন্ধ আৰু আমি লাহে লাহে সোমাম বহুত দেৰি অন্তমত গাছ দেখিছে আৰু কেতিয়াও দেখা নাছিলোঁ এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু বহুত ভাল লাগিছে তো বৰদোৱাত আহি চাই থাকক ভিডিঅ'টো পাইছে ইয়াত শংকৰদেৱৰ গুৰু চৰণভাগ ইয়াত ৰখা হৈছে এনেকৈ তো বহুত এটা ভাল লাগিলে ইয়াত আৰু যদি আপোনালোকে আহিব বিচাৰে বৰদোৱাত আহিব পাৰে বহুত এটা ভাল লাগিলে ইয়াত আৰু কেতিয়াও দেখা নাছিলোঁ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা যেন ভগৱানৰ ঠাই আছে চাৰিদানটো চালে এনেকুৱা লাগে কেতিয়াও যেন নোঘোৱা নিচিনা এটা জেগা তেনেকুৱা নিচিনা লাগে বহুত ভাল লাগিলে ইয়াত আহি আৰু মনটো বহুত পবিত্ৰ লাগে এইফালে চব ধুনীয়াকৈ বনাইছে আসনভাগ চকচোন চব গাইছোঁ ইয়াত কেলৈ চালেও ইয়াত খেলিব পৰা এনেকুৱা ধৰণৰ পাৰ্কৰ ছিষ্টেম আছে দেখিছে তো এইফালে চাইডে গছ গছনি ফুল হয় দেখিছে গাইছ ফুলটো প্ৰথমবাৰ দেখিছোঁ এনেকুৱা আৰু এইফালে একদম তলা মাৰি থোৱা আছে গিলাচ ভিতৰলৈ যাব নোৱাৰে নতুনকৈ বনাইছে এইখন আৰু যিহেতু ভিতৰলৈ যাব নোৱাৰে তলা মাৰি থোৱা আছে ইয়াত তো এনেকৈ ফটো চটো শ্বুট কৰা হৈছে আৰু গাইছ মই কি ক'ম একো ক'বলৈ ভাষা নাই আপোনালোকে নিজে চাই লওক একবাৰ চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ কিমান ডাঙৰ এখন বিশাল পথাৰ ইমান ধুনীয়া এই কালচাৰ ডিছ আনিছে ইয়াত বৰদোৱাত তো সকলোৱে চাব আহিব যদি অহা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা গাইছ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ একেবাৰে কেতিয়াও দেখা নাছিলোঁ কালচাৰ চব তো বৰদোৱাত এনেকুৱা ধৰণৰ কালচাৰ আছে ভাগ মৎস্য অৱতাৰ হেৰি হয় মূৰ্তি হয় তো ভগৱানৰ মানে গাইছ 10টা অৱতাৰৰ মাজেদি এটা যাত্ৰা দেখাই আছোঁ চাওক আপোনালোকক কুৰ্ম অৱতাৰ দেখিছে গাইছ তো গাইছ এইভাগ হ'ল বৰাহ অৱতাৰ ধাৰণ যেন কৰিছিলে এইভাগ মূৰ্তি এইভাগ হ'ল নৃসিংহ মৰাৰী হয় আৰু দেখিছে গাইছ ধুনীয়াকৈ আছে নৃসিংহ মৰি ভাওনাখন চাই থাকোঁ আমি বহুত ভাল লাগে এইভাগে হয় আৰু এভাগ বামুণ অৱতাৰ তো মানে ভগৱানৰ যিমানখিনি অৱতাৰ আছিলে তো সিমানখিনি অৱতাৰৰ মূৰ্তি ইয়াত দিয়া হৈছে তো এইভাগ হ'ল পৰশুৰামৰ হয় তো আৰু এইভাগ হ'ল শ্ৰীৰাম তো এনেকৈ এইভাগ হ'ল বৰুৰাম বুদ্ধ অৱতাৰ আৰু এইভাগ হ'ল একদম কল্কীৰ অৱতাৰ নষ্ট ভাগ তো যিমান অৱতাৰ আছিলে প্ৰভু ভগৱন্তৰ সকলোখিনি মূৰ্তি ইয়াত দেখুওৱা হ'ল আৰু আগলৈ কি হয় চাই থাকক ভিডিঅ' এই বটৰদোৱা স্থান ভাগলৈ আহিলোঁ যিভাগ মানে মেইন হয় সেই ভাগলৈ আহিছোঁ আৰু সেই ভাগলৈ এইভাগে দেখিছে ভিতৰৰ এই পৰিৱেশটো দেখাই আছোঁ গাইছ আৰু সেনেকৈ ভিতৰলৈ সোমাই আহিলোঁ বটৰদোৱা যিভাগ স্থান হয় তো এইভাগ মেইন হয় কিন্তু দেই একদম মেইন ভাগ কিন্তু ইয়াৰ পৰাই সেইভাগ মানে কালচাৰৰ ডিস্কটো নিয়া হৈছে মানে তালৈ
আৰু আমি ভিতৰত প্ৰৱেশ কৰিলোঁ সেৱা লৈ যাম ইয়াত যিহেতু আমি বৰদোৱালৈ আহিছোঁ বৰদোৱা থানখন মেইনখনত যদি ইয়াত নোসোমাওঁ কেনেকৈ হ'ব তো তাত কালচাৰৰ দিশটো আছে ভগৱানৰ যিমানখিনি অৱতাৰ আছিলে আৰু যিখিনি মূৰ্তি আছিলে বা কালচাৰৰ দিশটো তাত দিয়া হৈছে তো এনেদৰে মূৰ্তি আছে ইয়াত আৰু এভাগ গুৰুজনাৰ ভগৱানৰ ইয়াত দিছে আৰু ইয়াত দেখিছে ইমান ডাঙৰ ফিচাৰী এইটো আৰু আমি এতিয়া ইয়াত ছাইডত ভাত বনাই আছে তো ভাত খাম আৰু ঘৰত নদী পাৰত ভাত খাই আছে দেখিছে কিন্তু মই খাই হৈ গ'ল দেই ভাত নে ভিডিঅ' কৰিব নোৱাৰিলোঁ খাই হোৱাৰ পিছত বনাইছোঁ এইখন দেখিছে ইয়াৰ পৰা খাই আছে ভাত তাৰপৰা ইয়াৰ মই জুবিন দাৰ ফটো এখন ল'লোঁ দেই তাৰপৰা ল'লোঁ আপোনাৰ আগৰ পৰা এয়া ভিডিঅ'টো এয়াই আছিলে আজি যদি ভাল লাগিলে এটা লাইক কমেণ্ট কৰিব বতৰদোৱাৰ থানৰ তো বহুত ভাল লাগিলে আৰু এতিয়া বৰষুণ আহিছে পূৰা বতৰটো ডাৱৰীয়া কৰি আছে তো ভিডিঅ'টো মানে সামৰিছোঁ আৰু এইখন ভিডিঅ' হয় মানে বতৰদোৱাৰ তো বহুত ডাঙৰ হয় এইজনে পূৰা ভাত খাই আছে ইয়াত তো আজিলৈ ইমানে আছিল বাই বাই গাইছ